হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। বহুত দিন ধৰি ব্লগ দিয়া নাই আৰু ভাবিলোঁ এটা লং ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইকাৰণে আজি এটা লং ব্লগ দিছোঁ। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব। আৰু বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ। আজি হৈছে মাঘৰ বিহু আৰু মাঘৰ বিহুৰ দিনাখনেই ৰাতিপুৱা আমি 7টামান বজাতেই গাড়ী লৈ ওলাইছোঁ এফালে যাবলৈ। আৰু যিহেতু বহুত দূৰলৈকে যাব লাগিব সেইকাৰণে ৰাতিপুৱা সোনকালেই ওলাইছোঁ। আৰু দেখিছে নহয় কিমান ঠাণ্ডা, ৰাস্তাত বহুত কুঁৱলীও আছিলে। আৰু আমাৰ ঘৰৰ পৰা কলীয়াভোমোৰা ব্ৰিজলৈ বেছি দূৰ নহয় আৰু এয়া আমি আহি পালোহি কলীয়াভোমোৰা ব্ৰিজ। আৰু ব্ৰিজ পাৰ হৈ আমি এতিয়া লখিমপুৰৰ ফাললৈ আগবাঢ়িছোঁ। ইয়াৰ ৰাস্তাত মাজে মাজে আছে চাহ বাগান আৰু ইমান যে ধুনীয়া লাগে ৰাতিপুৱাৰ সময়খিনি, নহয়নে? আৰু ৰাস্তাত যিহেতু বিহু সেইকাৰণে বেছি এটা ভিৰ নাই, গাড়ীও কম চলিছে। আৰু ৰাতিপুৱাই ওলাই আহিছোঁ। আমি যাম লখিমপুৰ বিহপুৰীয়া এইফালেদি। ক'লৈ যাম আগলৈ চাই থাকক বাৰু ভিডিঅ'টো। আচলতে এইটো ছাইড আমি তেনেকৈ দেখা নাই আৰু এইফালে নাহোঁ আমি। বেছিভাগ কাম আমাৰ নগাঁও, যোৰহাট, তিনিচুকীয়া সেইটো ফালেদি অহা যোৱা হয়। আৰু এই ছাইডটো যিহেতু আমি দেখা নাই সেইকাৰণে ভাবিলোঁ এইবাৰ এইফালেদিয়েই যাওঁ। আৰু এয়া আমি লখিমপুৰলৈ আৰু 48 কিলোমিটাৰ্ছ আছে। লখিমপুৰ পাৰ হোৱাৰ পাছত আমি এঠাইত ৰৈছিলোঁ। এয়া ধেমাজি নাপাওঁতেই জেগাটোৰ নামটোহে পাহৰিলোঁ। ইয়াত এখন ডাঙৰ এনেকুৱা হোটেল আছিলে, তাত সোমালোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। আৰু হোটেলখনৰ বেৰবিলাকত চাওকচোন কিমান ধুনীয়াকৈ ইয়াত পেইণ্টিং কৰি থৈছে, মোৰ কিন্তু বহুত ভাল লাগিছে। এয়া ৰাতিপুৱা পুৰি চব্জি লৈ লৈছোঁ আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো এনেকৈ কৰি লওঁ। ভাল লাগিছেনে? আজি হৈছে মাঘৰ বিহু আৰু বিহুৰ দিনাখনেই আমি আজি আহি আছিলোঁ অৰুণাচললৈ বুলি। আৰু আমাৰ উদ্দেশ্যটো আছিল যে আমি ক'লৈ আহি আছিলোঁ? ঢলা-শদিয়ালৈ। আমি আহি আছিলোঁ ঢলা-শদিয়ালৈ, কিন্তু এতিয়া মাজতে আমাৰ প্লেনিংটো চেঞ্জ হ'ল আৰু চেঞ্জ হৈ পেলাই আমি এতিয়া আহি আছোঁ পাছিঘাটলৈ। আজি পাছিঘাটত থাকিম আৰু পাছিঘাটত থকাৰ পিছত কাইলৈ আমি আহিম ক'লৈ? কাইলৈ ৰয়িং, আৰু ৰয়িঙৰ পৰা তাৰপিছত আৰু ঘৰলৈ যামগৈ। সেইকাৰণে এতিয়া প্লেনিংটো চেঞ্জ হ'ল। এতিয়া আমি থাকিম আজি পাছিঘাটত। হাই কৈ দিয়া। আমি ভাবিছিলোঁ যে আজি ঢলা-শদিয়ালৈকে যাম আৰু ঢলা-শদিয়া পাৰ হৈ পেলাই আমি ৰয়িঙত থাকিম আজি, কিন্তু এওঁ প্লেনটো চেঞ্জ কৰি দিলে। আৰু যিহেতু দেৰি লাগিব তালৈ গৈ পোৱাত, সেইকাৰণে আমি এতিয়া পাছিঘাটলৈকে যাম আৰু পাছিঘাটত আজি থাকিম। আৰু এয়া আহি আছোঁ, ৰাস্তাত বহুত মানে কাম চলি আছে, ব্ৰিজ বনাই আছে। যিহেতু ৰাস্তাত প্লেনিংটো চেঞ্জ হ'ল, এতিয়া আমি আহি আছোঁ পাছিঘাটলৈ। আজি পাছিঘাটতেই থাকিব লাগিব ৰাতি। আৰু এয়া হয়তো চিমেণ্ট চাপৰি এইখিনি, ইমান ধুনীয়া পৰিৱেশটো ইয়াৰ। মানে এয়া তাই আকৌ ৰাস্তাত মানে শুবলৈ লৈছে এতিয়া, তাই হেনো টোপনি আহিছে। হয়ো ৰাতিপুৱা আমি সোনকালেই যিহেতু ঘৰৰ পৰা ওলাইছোঁ, মানে আৰু কিমান আহিব আৰু। লাহে লাহে এয়া আমি পাহাৰবোৰ দেখা আৰম্ভ হৈছে, অৰুণাচলৰ পাহাৰবোৰ। ইমান ধুনীয়া লাইন লাইন পাহাৰ। আৰু এয়া আগুৱাই গৈ আছোঁ যিমানেই সিমানেই পাহাৰৰ কাষ চাপি যে নাহি আছোঁ তেনেকুৱা লাগিছে। যিহেতু আমি নগাঁৱত থাকোঁ আৰু নগাঁৱত তেনেকৈ ইমান পাহাৰ-চাহাৰ দেখা নাপাওঁ। আৰু ইয়াত আহি পেলাই এনেকৈ দেখি কিন্তু বহুত ভাল লাগিছে। এনেকুৱা লাগিছে যে গাড়ীখন গৈ পেলাই পাহাৰৰ ওপৰতে উঠিবগৈ নেকি, এনেকুৱা লাগিছে। আৰু ৰাস্তাবিলাকো ইয়াত বহুত ভাল। এয়া আহি পালোহি আমি অৰুণাচলৰ বৰ্ডাৰ যিখন গেট থাকে সেয়া। আৰু আমি এতিয়া ILP লৈয়ে আহিছিলোঁ, কিন্তু ইয়াত হয়তো চেকিং হ'ব বুলি ভাবিছিলোঁ, কিন্তু এওঁলোকক সোধোতে তেওঁলোকে একো চেক নকৰিলে। আৰু এয়া আমি বৰ্ডাৰৰ গেট পাৰ হ'লোঁ। ইয়াত লিখা আছে ৱেলকাম টু অৰুণাচল প্ৰদেশ। আৰু এতিয়া আমি আহি পালোহি পাছিঘাট হয়তো। আৰু এইখিনি মানে ভিডিঅ' নকৰিলোঁ কাৰণ মোৰ মোবাইলত চাৰ্জ নাছিলে। এয়া অকণমান মানে আধা থাকি গ'ল আৰু ৰেকৰ্ড কৰিবলৈ। এয়া এটা ৰুম লৈ ল'লোঁ পাছিঘাটত। আৰু ৰুমটোত কিন্তু বহুতেই ভাল ফেচিলিটি দিছে। এয়া এটা ফ্ৰিজো আছে ইয়াত। আৰু ইয়াত কিন্তু হোটেলৰ ৰুমৰ ভাড়াবোৰ বহুত বেছি। ইয়াত এক ৰাতি থাকিবৰ কাৰণে 3000 টকা পে' কৰিব লগা হৈছে। এয়া আৰু ৰাতিৰ ভাতসাজ সোনকালেই সেইদিনাখন খোৱা হ'ল, যিহেতু বিহু আছিলে। আৰু 7টামান বাজিছিল সেইখিনি সময়ত, আৰু 7টা বজাতে এতিয়া আমি ৰাতিৰ ডিনাৰটো কৰিলোঁ, যিহেতু দিনটো একো খোৱাও নাই। এয়া লৈ লৈছোঁ
মাংস দালি আৰু ভাত আৰু ৰাতি খাই উঠি অকণমান বাহিৰলৈ যাবলৈ বোলো ওলাই আহোঁ ওচৰত কি আছেনো চাওঁ কিন্তু মানে আমাৰ দুৰ্ভাগ্যই নে কি নাজানো ৰাতি 7:30 বজাতেই সকলোবিলাক বন্ধ হ'ল ইয়াত মানে সোনকালে যিহেতু ৰাতিপুৱাই সেইকাৰণে চাগে সোনকালে দোকান বজাৰো বন্ধ কৰি দিয়ে নেকি 7:30 চব দোকান চোকান বন্ধ হ'ল আৰু তাত আৰু এয়া ৰাতিপুৱা পিছদিনাখন ওলাইছোঁ এতিয়া আমি ৰয়িঙলৈ যাম ওচৰতে পাছিঘাট ভিউ পইণ্ট এটা আছে সেইটোও চাম আৰু ৰাতিপুৱা যে ইয়াত ইমান বতাহ দি থাকে মানে কিবা ধুমুহাহে যেন আহি আছে তেনেকুৱা নিচিনা লাগে ৰাতিপুৱা বিৰাট ঠাণ্ডা একো খোলাই নাই এয়া হয়তো ৰাতিপুৱা 6টামান বাজিছিল সেইখিনি সময়ত আৰু ৰাতিপুৱা 6টা বজাতেই কিন্তু কি আচৰিত তাত ৰ'দ ওলাইছে দূৰণিৰে পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱীৰ কোমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ আজি হৈছে 1 মাঘৰ বিহু আৰু বিহুৰ দিনাখনে ৰাতিপুৱা 6টা বজাত আমি এতিয়া আকৌ ঘৰলৈ মানে যামগৈ আজিয়েই সেইকাৰণে এতিয়া ৰয়িঙলৈ যাম আমি প্ৰথমতে আৰু তাৰ পাছত একেবাৰে ঘৰ পামগৈ যিহেতু অফিচো বন্ধ নাই আৰু এতিয়া আহি পালোহি আমি পাছিঘাটৰ যিটো ভিউ পইণ্ট আছে সেইটো এই নদীখন পাৰ হৈ পেলাই আমি সিফালে ৰয়িঙলৈ যাব লাগিব আৰু এই ৰয়িঙৰ ব্ৰিজখন পাৰ নহওঁতে এইফালে কিনাৰলৈ নামি আহিলে এয়া হৈছে পাছিঘাট ভিউ পইণ্ট এইখন হৈছে চিয়াং নদী যিখন নামনিলৈ বৈ গৈছে আৰু ব্ৰহ্মপুত্ৰত গৈ লগ হৈছেগৈ এই পাহাৰৰ পৰিৱেশটো যে ইমান ধুনীয়া আৰু ৰাতিপুৱা সময়ত যিহেতু কোনো মানুহ নাছিলে তেতিয়া আমি সোনকালেই গৈছোঁ ইমান যে ভাল লাগিছে ৰাতিপুৱাৰ সময়খিনি কিন্তু তাত বহুত বতাহ দি আছিলে ৰাতিপুৱা অৰুণাচলত পাহাৰৰ এটা বতাহ আহি থাকে আৰু যিটো ৰ'দ উঠাৰ লগে লগে নাইকিয়া হৈ যায় আৰু এইখিনি সময় সঁচাকৈ বহুত ধুনীয়া আপোনালোকেও চাওকচোন পাহাৰীয়া বতাহৰ সুমথিৰা বেলিত মনে মোৰ কহুৱা হৈ হালি জালি চাই দূৰণিৰে পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি অকণ সময় নদীৰ পাৰতে পাৰ কৰিলোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিম গাড়ীতে এতিয়া গাড়ীৰ ভিতৰতে আজি ব্ৰেকফাষ্ট চলি আছে ঠিক আছে কৈ দিয়াচোন লাল চাহ বনাই দিছিলোঁ খাই আছে আৰু কি লগত বন চাহটো খাই লওঁ আৰু গৈ আছোঁ আগলৈ ঘৰমুৱা হলি জোন তৰাৰ খিলিমিলি হাঁহি চিনা নিয়ৰৰ গধূলি নিজানৰ সুৰি বজালি ৰিণি ৰিণি দূৰণি আকাশৰ কিৰিলি জোনাকত কবিতা হৈ ফুলে ৰিণি ৰিণি দূৰণি আকাশৰ কিৰিলি জোনাকত কবিতা হৈ ফুলে দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱী এয়া আহি আমি পাইছোঁহি চিলুক গাঁও আৰু এইখন হেনো চবতকৈ চাফা গাঁও ভাৰতৰ ভিতৰত কিমান চাফা নাজানো কিন্তু দেখিটোতো ভালেই লাগিছে আৰু ইয়াত মানুহবিলাকৰ পদূলিয়ে কিন্তু ডাষ্টবিনবিলাক বনাই থৈছে বাঁহৰ এয়া দেখিছোঁ আৰু এয়া মাজতে দেখিলোঁ যে তেওঁলোকে ৰাস্তাত দোকানো দি থৈছে দোকানত চাওঁ বোলো লোকেল কি বস্তু পোৱা যায় সেইকাৰণে নামি আহিছোঁ আৰু এইফালে কেইবাখনো দোকান আছে ইয়াত আৰু ইয়াত এই এনেকুৱা বক্সৰ নিচিনাকৈ এইবিলাক ৰাখিছে তেতিয়া মই চাবলৈ সোমালোঁ যে কি হয় এয়া শুকান মাছ ঘৰতে শুকোৱা শুকান মাছ ৰাখিছে তেওঁলোকে আৰু এয়া কলপাতত দিয়া পিঠা আৰু সেইটো স্কুৱেৰ চাইজৰ যে সেইটো দেখি আচলতে গুড়হে হয় গুড় তাত নাৰিকল আৰু বাদাম এনেকৈ দি পেলাই তেওঁলোকে বনাই থৈছে এয়া ঘৰৰ ঔটেঙা চাগৈ আৰু তাত বহুত
এতিয়া কমলা টেঙা পোৱা যায় আৰু এয়া কমলা টেঙাৰ যে থোকবোৰ দেখিছে সেয়া হেনো 50 টকা আৰু এয়া পিঠাবোৰো 50 টকাকৈ আৰু ভাবিলোঁ যে পিঠা এটা খাই চাওঁ কেনেকুৱা হ'ব সোৱাদটো তাকে ল'লোঁ কিন্তু খাই পেলাই পিছত গম পালোঁ যে ইমান কিন্তু ভাল লগা নাই যি কি নহওক বাৰু আৰু এয়া আগবাঢ়িছোঁ আমি আগলৈ এতিয়া আমি পামগৈ ৰয়িং আৰু ৰয়িঙতেই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিম যিহেতু সোনকালেই ওলাই আহিছোঁ আমি আজিয়ে গৈ পেলাই ঘৰ পাবগৈ লাগিব সেইকাৰণে ৰয়িঙত ব্ৰেকফাষ্ট কৰিমগৈ এতিয়া ৰাতিপুৱাৰ সময় হৈছে হয়তো 9টামান বাজিছে চাগৈ আৰু এতিয়া গৈ আছোঁ ৰয়িং অভিমুখে এতিয়া আহি পালোহি আমি ডাম্বুক আৰু ইয়াত এখন নদী আছে নদীখন অকণমান ডাঙৰেই কিন্তু ইয়াত ইমান এটা পানী নাইকিয়া কিয় নাজানো কিন্তু ইয়াৰ নদীবিলাকত শিলহে বেছি পানীৰ পৰিমাণটো কম হয়তো চাগে বাৰিষা বেছি পানী আহে পানীৰ ঢল আহে সেইকাৰণে চাগৈ আৰু এয়া হৈছে ডাম্বুকৰ কমলা একেবাৰে বিখ্যাত আৰু ইয়াৰ কমলাবিলাক হেনো বহুত টেষ্টি খাবলৈ এটা খাই চালোঁ মিঠাই আছিলে সেইকাৰণে অলপমান কমলা ঘৰৰ কাৰণে লৈ লৈছোঁ এয়া তেওঁলোকৰ ঘৰৰেই বোলে কমলা আৰু চবৰে ঘৰতে কমলাৰ বাগান আছে আৰু দেখিছোঁ ৰাস্তাত যে কমলাবোৰ যেনে তেওঁলোকে একদম ডাঙৰ ডাঙৰ ট্ৰাকত বাহিৰলৈ পঠিয়াই আছে সেইকাৰণে ভাবিলোঁ ময়ো ঘৰৰ কাৰণে দুটামান লৈ লওঁ আৰু এয়া আমি আকৌ ৰয়িঙলৈ আহি আছোঁ যিহেতু ভিডিঅ'টো বহুত দীঘল হৈছে সেইকাৰণে ভাবিছোঁ যে আজিৰখিনি ইয়াতে শেষ কৰোঁ আৰু ৰয়িঙৰ পৰা পিছৰখিনি মই নেক্সট ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এয়া আমি আহি পালোহি ৰয়িং আৰু ৰয়িঙত ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে ৰৈছোঁ আৰু ইয়াৰ পাছৰখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম